নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল পাৰ্থ মেছলৈ। আজিও নতুন নতুন টপিক লৈ মই আহিছোঁ আপোনালোকৰ বাবে আৰু প্ৰতিটো আপডেট অত্যন্ত গুৰুত্বপূৰ্ণ। সেইকাৰণে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব। তাৰ লগত যোনে যোনে প্ৰথমবাৰৰ বাবে মোৰ ইউটিউব ভিডিঅ' চাই আছে, ফাৰ্ষ্ট টাইম ভিউৱাৰ হয়, তেওঁলোকক মই ওয়েলকাম জনাইছোঁ মোৰ চেনেলত। আৰু কাইণ্ডলি আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যেন আগন্তুক দিনতো মোৰ ভিডিঅ'জবোৰ চাই থাকিব পাৰে। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' আজিৰ প্ৰথমটো আপডেট, 1 লাখ নিবনুৱা যুৱক যুৱতীসকলক যিটো চৰকাৰী চাকৰি দিব বুলি প্ৰতিশ্ৰুতি দিছিলে, সেই প্ৰতিশ্ৰুতি পূৰণ হোৱাৰ পথত এতিয়া চৰকাৰে আগবাঢ়িছে। আগষ্ট মাহত, এই মাহত সম্পূৰ্ণ হৈ যাব টোটাল 52,500টা পোষ্টৰ নিযুক্তিকৰণৰ যিটো প্ৰক্ৰিয়া, এইটো আৰম্ভ হ'ব ছেপ্টেম্বৰৰ পৰা। আগষ্ট মাহত চৰকাৰৰ ফালৰ পৰা প্ৰস্তুতিটো কমপ্লিট হৈ যাব। স্বাস্থ্য, শিক্ষা আৰু গৃহ বিভাগৰ টোটাল পোষ্ট ওলাইছে 52,500টা পোষ্ট। আৰু এই আগষ্ট মাহত চৰকাৰৰ ফালৰ পৰা টোটাল প্ৰস্তুতি পূৰ্ণ হ'ব। ছেপ্টেম্বৰত তেওঁলোকে আবেদন লোৱা আৰম্ভ কৰিব, আবেদন পত্ৰ গ্ৰহণ কৰা আৰম্ভ কৰিব, মানে এডভাৰটাইজমেণ্ট ওলাব পোষ্টবোৰৰ বাবে, আপোনালোকে তাত আবেদন কৰিব পাৰিব। আৰু তাৰ পাছত এডমিট কাৰ্ড আহিব, পৰীক্ষা পতা হ'ব, আৰু পৰীক্ষা যোনে যোনে পাছ কৰিব তেওঁলোকে চাকৰিবোৰ লাভ কৰিব। এইটো এটা ভাল খবৰ। ইয়াৰ দ্বিতীয় পৰ্যায়ত আৰু 50,000 চাকৰি চৰকাৰে দিব। এইটো হ'ল প্ৰথমটো আপডেট। এতিয়া আহোঁ দ্বিতীয়টো আপডেট লৈ। ইতিমধ্যে অসম চৰকাৰৰ কেবিনেটৰ এটা গুৰুত্বপূৰ্ণ বৈঠক বহিছে 11 তাৰিখ আগষ্ট মাহ 2021 চনত, আৰু প্ৰতি সপ্তাহৰ বুধবাৰত এই বৈঠকটো বহে। আৰু এই বৈঠকত অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে যে ইতিমধ্যে বিনামূলীয়াকৈ গাড়ী চলাবলৈ শিকাব চৰকাৰে। তাৰ লগত লাইচেন্সো প্ৰদান কৰিব চৰকাৰে, প্ৰশিক্ষণ দিয়াৰ উপৰিও লাইচেন্সো প্ৰদান কৰিব চৰকাৰে। আৰু গাড়ী কিনিবলৈ 1 লাখ টকাকৈ দিয়া হ'ব চৰকাৰৰ ফালৰ পৰা নিবনুৱা যুৱক যুৱতীসকলক, যোনে যোনে এই প্ৰশিক্ষণ গ্ৰহণ কৰিব। আৰু এই যে 1 লাখ টকা দিয়া হ'ব গাড়ী কিনাৰ বাবে, এইটো দিয়া হ'ব বাণিজ্যিক গাড়ী ক্ৰয় কৰাৰ বাবে দিব চৰকাৰে এই ধন। আৰু টোটাল 6,300 নিবনুৱাই লাভ কৰিব এই গাড়ী কিনিবলৈ ধন। মানে প্ৰতিটো সমষ্টিৰ পৰা 50জনকৈ নিবনুৱা যুৱক যুৱতীসকলক এই সুবিধা দিয়া হ'ব। আৰু এইটো এটা ভাল খবৰ, কাৰণ কৰ্মসংস্থাপন গঢ়ি তুলিব পাৰিব ইয়াৰ দ্বাৰা। আৰু বাণিজ্যিক গাড়ী ক্ৰয় কৰাৰ বাবে এইবাবেই দিব, কিয়নো তেওঁলোকে যেন গাড়ী চলোৱাটো এটা প্ৰফেশ্যন হিচাপে, বহুতে গাড়ী চলাব জানে আৰু বহুতে প্ৰফেশ্যন হিচাপে ল'ব বিচাৰে, কিন্তু লাইচেন্স নাপায়। সেইবাবে কি হয়, বহুতখিনি হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হয়। আৰু গাড়ী কিনিবও নোৱাৰে বা গাড়ীৰ ছাবচিডি নাপায়, বহুতখিনি কথা আহি যায়। কিন্তু ইতিমধ্যে চৰকাৰে প্ৰথমে গাড়ী চলাব শিকাব, লাইচেন্সো দিব, তাৰ লগত গাড়ী কিনিবলৈ 1 লাখ টকাও দিব। ইয়াতকৈ আৰু ভাল পদক্ষেপ হ'ব নোৱাৰে। এইটো ভাল পদক্ষেপ। আৰু এইটো যেতিয়াই আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব, তেতিয়াই মই মোৰ ভিডিঅ'ত দি দিম, আপোনালোকে আবেদন কৰিব পাৰিব। এতিয়া আহোঁ আৰু এটা ইম্পৰ্টেণ্ট আপডেট। এইটো হ'ল অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে। আগতে কৰ্মচাৰীসকলৰ অসম চৰকাৰে DA মানে ডিয়াৰনেছ এলাউন্স আছিলে 11%, আৰু বৰ্তমান এইটো বঢ়াই দি হৈ গ'ল 28%, মুঠ 17% বাঢ়ি গ'ল DA। তাৰ বাবে কি হ'ব, কৰ্মচাৰীসকলক বেছিক পেটো বাঢ়িব। আৰু এই নীতি প্ৰযোজ্য হ'ব 1 জুলাই 2021 চনৰ পৰা, এইটো প্ৰযোজ্য হৈ গ'ল। ইয়াৰ লগত পেঞ্চনাৰসকলৰো এইটো নীতি প্ৰযোজ্য হ'ব, তেওঁলোকৰো বাঢ়ি যাব পেঞ্চন। এইটো হ'ল অসম বিধানসভাৰ যিটো মানে কেবিনেটৰ যিটো গুৰুত্বপূৰ্ণ বৈঠক বহিছিল যোৱাকালি, মানে 11 তাৰিখ আগষ্ট মাহ 2021 চন। এইটো টোটালি সম্পূৰ্ণ এই আগন্তুক দিনকেইটা বহুত প্ৰভাৱিত কৰিব। নিবনুৱাসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰবোৰ আহি থাকিব। আৰু প্ৰতিটো খবৰ, এইটো গাড়ী কিনাৰ ক্ষেত্ৰত হওক, 1 লাখ টকা কেতিয়া পাব, আৰু চৰকাৰী চাকৰি কেতিয়া পাব, কেতিয়া এডভাৰটাইজমেণ্ট, সম্পূৰ্ণ তথ্যবোৰ মোৰ ভিডিঅ'ত পাই যাব এভৰিডে। সেইকাৰণে মোৰ ভিডিঅ'বোৰ প্ৰতিদিনতে চাব আৰু মিছ নকৰিব এদিনতো। আৰু তাৰ লগত এটা কথা কওঁ, মোৰ ভিডিঅ'টো চোৱাৰ পাছত যদি ভাল লাগে, ভিডিঅ'টোত এটা লাইক কৰিব, ভিডিঅ'টোত কিবা প্ৰশ্ন থাকিলে ভিডিঅ'টোত কমেণ্ট বক্সত সুধিব পাৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। চ' আকৌ লগ পাম নতুন ভিডিঅ'ত নতুন আপডেট লৈ। তেতিয়ালৈ নমস্কাৰ আৰু থেংকছ ফৰ ৱাচিং মি।